হে গাইজ, সকলোৰে খবৰ বাৰু ভালনে? আজিৰ ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ আৰু দীপাৱলী উৎসৱৰ সকলোকে বহুত বহুত শুভেচ্ছা থাকিল। আৰু অভিনেত্ৰীসকলেনো কেনেদৰে দীপাৱলী পূজা উদযাপন কৰিলে চাওকচোন। প্ৰথমতে চাওকচোন অভিনেত্ৰী চুমি বৰাক। শিউলি ফুলের নলক দেব দেব কাচের চুড়ি, খোপায় আমি বেঁধে দেব হলুদ সোনা ঝুড়ি, দুপুর দেব ঝুমকোলতার কলকাপাড়ের শাড়ি, শালুক ফুলের মেঘ মলুকে হাওয়ার টানে গাড়ি, ও কাশ ফুলের ওই দুধ সাদা রং আকাশ বুঝি সাজে, অন্ধকারে রাত পেরিয়ে আলোর বাঁশি বাজে। এইবাৰ চাওকচোন অনন্যা কাশ্যপে ছ'চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰা কেইখনমান ফটো। এইবাৰ চাওকচোন আইমি বৰুৱাই নিজৰ সন্তানকেইটাৰ লগত মাটিৰ চাকিত ৰং কৰি থকা এটা ভিডিঅ'। এইবাৰ চাওকচোন সুকন্যা বৰুৱাই ছ'চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰা কেইখনমান ফটো। এইবাৰ চাওকচোন অভিনেত্ৰী সুৰভি দাসে ছ'চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰা কেইখনমান ফটো। এইবাৰ দেখুৱাবলৈ ওলাইছোঁ মেঘৰঞ্জনী মেধিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰা এখন ফটো। আৰু বন্ধুসকল, আপোনালোকে বাৰু দীপাৱলী উদযাপন কৰিলেনে? কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেধৰণৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপুনি বা আপোনালোকে প্ৰথমত পায়। আজিলৈ বাই।